নমস্কাৰ, মোৰ অন্যটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ চেষ্টা কৰিম অম্বুবাচী মেলা যে চলি আছে কামাখ্যা ধামত। আপোনালোকে গমেই পাই যে কামাখ্যা ধামত এতিয়া চলি আছে অম্বুবাচী মেলা। বহুত মানুহ আহিছে, লোকাৰণ্য হৈ পৰিছে বোধহয় কামাখ্যা মন্দিৰ। এতিয়া আমি মেইন গেটত সোমাই গ'লোঁ। চাওক কিমান মানুহ, কিমান আহিছে, কিমান গৈ আছে। আৰু এইটো হ'ল মানুহৰে শিৱ হৈছে। চাওক না কিমান মানুহ খোজকাঢ়ি ইমান ওপৰলৈ উঠি গৈ আছে আৰু কিমান আহিব লাগিছে। বহুত মানুহ আহি ধুনীয়া লাগে। বহুত মানুহ, কিমান মানুহ বাপু, চাব নোৱাৰি ইমান মানুহ। এই দাদাজনে মোক খাই দিছে, বহুত ভাল লাগিছে। আৰু ওপৰত যাব লগা আছে। আৰু ৰাস্তাৰ কিনাৰতে ইয়াত পানীৰ ব্যৱস্থা কৰিছে, খুবেই ভাল লাগিছে। আৰু ইমান গৰম যেতিয়া পানী খাব পালে বহুত ভাল লাগে। আৰু ইয়াত প্ৰশাসনৰ শাসন খুবেই সুন্দৰকৈ চলি আছে। কোনো যাতে বাহিৰা মানুহ আহি ইয়াতে অনিষ্ট কৰিব নোৱাৰে এই মেলাত। বলক এতিয়া আমি ওপৰলৈ উঠি যাওঁ। পাবনি দেৱী জয় 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 মা কামাখ্যা, জয় জয় মা কামাখ্যা। ইমান মানুহ হয় অম্বুবাচী মেলাত, সোমাব নোৱাৰে ভিতৰত। কিমান মানুহ, ৰাতি আৰু ভাল লাগে। ৰাতি যেতিয়া লাইটবিলাক জ্বলাই ন, বহুত ভাল লাগে। আপোনালোকে যদি ৰাতি আহে, ৰাতি আহিলে গম পাব ইয়াৰে পৰিৱেশটো কিমান সুন্দৰ হৈ উঠে। মই প্ৰায় গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিম দেখাবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু যদিহে ভাল লাগিছে ভিডিঅ'টো চাই লাইক কৰিব। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ ছাবস্ক্ৰাইবটো কৰি ৰাখিব। অলপ ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰোঁ। বহুত ভাল লাগে, ইমান মানুহ আহে, বহুত ভাল লাগি যায়। আৰু মন্দিৰবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, মানে সজাই কিনে বহুত সুন্দৰ। আৰু মন্দিৰৰ চাৰিওফাল আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক মোৰ ভিডিঅ'ত দ্বাৰা আপোনালোকক কামাখ্যাৰ ধামত অম্বুবাচী মেলাৰ বাবে যিবিলাক সজাইছে সেইবিলাক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'ত। কামাখ্যা ধামৰ চাৰিওফালে লাখ লাখ মানুহৰ ভিৰ। মানে এনেকুৱা এটা জেগা নাই য'ত খালী হৈ আছে, অকল মানুহৰ ভিৰ। মানুহে কামাখ্যা মাৰ আশীৰ্বাদ ল'বৰ বাবে বহুত দূৰৰ পৰা আহিছে। আৰু ভিডিঅ'টো বেছিয়ে দীঘল হৈ যাব, ইয়াতে মই সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মোৰ, আৰু আপোনালোকে মোক আশীৰ্বাদ কৰি যাব।